হ'ব আছে অনুদৰ পইচা নাও মোৱা নেপাং মই আজি কৰি ল'ৰা ছোৱালী কেইটা পঢ়াই আছো চৰকাৰী গৈ পোৱা নাই আজিলৈকে নিশ্চয়কৈ অসহনীয় পৰিৱেশ বুলি ক'ব লাগিব কি ক'বা তোমাৰ আইতাক আছিল ন হয় হয় মোৰ আইতা আছিল আৰু আইতা প্ৰেচাৰ ষ্টকত মানে ঢুকালে সমস্যা আৰু চিকিৎসাৰ বাবে বানপানীৰ ৰাস্তা অসুবিধা এই নিবলৈ নাৱত মানে নিবলগীয়া হয় সেইদৰে নিব পৰা নহলে আৰু চিকিৎসা অসুবিধা হোৱাৰ কাৰণে আইতা প্ৰেচাৰ ষ্টক হৈ ঢুকালে আৰু মোৰ লগতে মোৰ ভাইটি ভন্টিও পঢ়ি আছে আৰু ককা বেপাৰ কৰি মোক কিবা পঢ়ুৱাই আৰু সেনেতে মই পঢ়ি কিবা গ্ৰেজুৱেট এইবাৰ BA ক্লিয়াৰ কৰিছো ডিগ্ৰী পাছ কৰিছো আৰু পঢ়িবলৈ মন আছিল কিন্তু টকা পইচাৰ অভাৱৰ কাৰণে পঢ়িবলৈ অলপ অসুবিধা এতিয়া এনেদৰে চলি আছো আৰু খেতি আছিলে নে তোমালোকৰ খেতি নিজৰ ক'বলৈ গ'লে নিজৰ মাটি বাৰী নাই মামাহঁতে খেতি কৰি দিয়ে আৰু চলাবলৈ অলপ অসুবিধা হয় ঘৰখন ককা বেপাৰ কৰে বেপাৰ পইচা চলিবলৈ অলপ অসুবিধা হয় পৰিস্থিতিৰ সমস্যা বহুত বেয়া অকল পৰিস্থিতিৰ সমস্যাতে পৰি আছো মোৰ দৰে হয়তো বেলেগ ল'ৰা এনেদৰে পৰা নাই যিটো বহুত মই যিটো দুখেৰে কথা